Hey guys, welcome back to another video. Friends, 18 বছৰ বয়সৰ ঊৰ্ধ্বৰ যিসকল লোক আছে মানে 18 প্লাস যিসকল লোক আছে সকলোৰে কোভিড ভ্যাকচিনৰ কাৰণে অনলাইন ৰেজিষ্ট্ৰেচন আৰম্ভ হৈ গৈছে। তো আজিৰ ভিডিঅ'টো ফ্ৰেণ্ডছ মই হেতুৰ বিষয়ে দেখুৱাই দিম যে আপোনালোকে কেনেকৈ অনলাইন ৰেজিষ্ট্ৰেচন কৰিব পাৰিব মোবাইলেৰে। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু প্লাস আপোনালোকৰ কেইটামান কোৱেশ্চন থাকে যে এপইণ্টমেণ্টটো ফিক্স কৰাৰ পাছত যদি হেতু ডেটত যাব নোৱাৰি তেতিয়া হলে কি হ'ব, আকৌ নতুনকে আকৌ এপইণ্টমেণ্ট ল'ব পাৰিম নে নোৱাৰিম হেতু বিষয়েও কম। আৰু লগতে আপোনালোক কোনটো ভ্যাকচিন দিয়া হ'ব, কোভেক্সিন নে কোভিশিল্ড, সেই গোটেইখিনি বিষয়ৰ ওপৰত কমপ্লিট আলোচনা কৰিম আৰু ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম আপোনালোকক। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু বলক ফ্ৰেণ্ডছ, এতিয়া ভিডিঅ'টো কমপ্লিট প্ৰচেছটো চাই লওক। তো গাইজ, ইয়াত সৰ্বপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। তাৰপাছত ইয়াত চাৰ্চ কৰি দিব cowin.gov.in। মোৰ ইয়াত অলৰেডি ওলাই আছে, মই ইয়াত চাৰ্চ কৰি লৈছোঁ, বা ডেছক্ৰিপশ্যন বক্সত যিটো লিংক দিম তাত ক্লিক কৰিলেও আপোনালোকে ডাইৰেক্ট এইটো ৱেবছাইটত আহি পাই যাব। তো ইয়াত অকণমান ফ্ৰেণ্ডছ তললৈ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পাছত চাব ইয়াত ফ্ৰেণ্ডছ অপশ্যন এটা আছে, ফাইণ্ড ইয়ৰ নিয়েৰেষ্ট ভেকচিনেশ্যন চেণ্টাৰ। ইয়াত ছাইডত যিটো এণ্টাৰ প্লেচ এড্ৰেছ অৰ ELOC বুলি দিয়া আছে, ইয়াত আপোনালোকে নিজৰ ঠাইখনৰ নামটো এণ্টাৰ কৰি আপোনালোকৰ ঠাইত কোনটো কোনটো চেণ্টাৰত ভেকচিন দিয়া হৈছে সেইটো চেক কৰিব পাৰিব। মই এবাৰ দেখাই দিছোঁ, ডিগবৈ আছাম লিখি এইটো চাওক, আমাৰ ইয়াত দুটা চেণ্টাৰত দিয়া হৈছে, মিষ্টাৰ আগৰৱাল হস্পিটেল আৰু এটা ডিগবৈ কমিউনিটি হেল্থ চেণ্টাৰ ডিগবৈ। এই দুটা চেণ্টাৰত দিয়া হৈছে, সেইটো তেনেকুৱাকৈ আগতে আপোনালোকে চাই ল'ব। তাৰপাছত ইয়াত তলত চাব অপশ্যন এটা ওলাব ৰেজিষ্টাৰ ইয়ৰ চেল্ফ বুলি, ইয়াত ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত অকণমান তললৈ স্ক্ৰল কৰাৰ পাছত ইয়াত চাব মোবাইল নাম্বাৰ এণ্টাৰ কৰাৰ অপশ্যন দিয়া আছে। তো ইয়াত মোবাইল নাম্বাৰ এণ্টাৰ কৰি গেট OTP ক্লিক কৰি দিব। মোৰ OTPটো আহি গৈছে, মই ইয়াত এণ্টাৰ কৰি লৈছোঁ। চাব ফ্ৰেণ্ডছ, ইয়াত সময় ওলাই থাকে, তো ইমান ছেকেণ্ডৰ আগে আগে আপোনালোকে OTPটো ভেৰিফাই কৰি ল'ব, নহ'লে সেইটো ইনভেলিড হৈ যাব, আকৌ প্ৰথমৰ পৰা কৰিব লাগিব। তো ইয়াত ভেৰিফাই এণ্ড প্ৰচিডত ক্লিক কৰি দিছোঁ। তো ফ্ৰেণ্ডছ, ইয়াত মোৰ নাম্বাৰটো হৈ গ'ল ভেৰিফাই, কমপ্লিট হৈ গ'ল। ৱেলকাম, ইউ কেন ৰেজিষ্টাৰ 4 মেম্বাৰ্ছ উইথ 1 মোবাইল নাম্বাৰ। মানে মই এজনে ৰেজিষ্টাৰ কৰিলে মোৰ ফেমিলিৰ আৰু বাকী 3জনকো এড কৰিব পাৰিম। মানে এটা নম্বৰত টোটেল 4জনক আমি ৰেজিষ্টাৰ কৰিব পাৰিম আৰু একেলগে গৈ আমি ভেকচিন ল'ব পাৰিম। তো এতিয়া ইয়াত ৰেজিষ্টাৰ মেম্বাৰত ক্লিক কৰিব পাৰে। ৰেজিষ্টাৰ মেম্বাৰত ক্লিক কৰাৰ পাছত ইয়াত চাব অপশ্যন ওলাই যাব ৰেজিষ্টাৰ ফৰ ভেকচিনেশ্যন। ইয়াত প্ৰথমতে ফটো ID প্ৰুফটো দি ল'ব। ইয়াত ছিলেক্ট কৰিব আপোনালোকে কোনটো দিব বিচাৰে, কেইবাটাও অপশ্যন আছে, আধাৰ কাৰ্ড আছে, ড্ৰাইভিং লাইচেঞ্চ, পেন কাৰ্ড, পাছপৰ্ট, পেঞ্চন পাছবুক গোটেইখিনি আছে। তো মই ইয়াত আধাৰ কাৰ্ড ছিলেক্ট কৰি লৈছোঁ। তাৰপাছত ইয়াত ছেকেণ্ডত অপশ্যন ওলাব আধাৰ নাম্বাৰটো এণ্টাৰ কৰিবলৈ। আধাৰ নাম্বাৰটো এণ্টাৰ কৰা হৈ যোৱাৰ পাছত ফ্ৰেণ্ডছ ইয়াত অপশ্যন দিছে নেম এজ ইন আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত যেনেকুৱাকৈ আপোনালোকৰ নামটো দিয়া আছে সেই তেনেকুৱাকৈ ইয়াত এণ্টাৰ কৰি ল'ব। তাৰপাছত ইয়াত চাব তলত ফ্ৰেণ্ডছ জেণ্ডাৰ ছিলেক্ট কৰি ল'ব নিজৰ মতে। তাৰপাছত ইয়াত ইয়েৰ অফ বাৰ্থ, আপোনালোকৰ ডেট অফ বাৰ্থৰ অকল ইয়েৰটো এণ্টাৰ কৰিব, কিমান চনত জন্ম হৈছে। ইয়েৰটো এণ্টাৰ কৰাৰ পাছত তলত অপশ্যন ওলাব ৰেজিষ্টাৰ বুলি, ইয়াত ক্লিক কৰি দিব। গোটেইখিনি ডিটেইলছ শুদ্ধভাৱে ফিল আপ কৰিব। তাৰপাছত ৰেজিষ্টাৰত ক্লিক কৰি দিব। চাওক ফ্ৰেণ্ডছ, মোৰ ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ কমপ্লিট হৈ গ'ল। ইয়াত মোৰ নামটো ওলাই গৈছে, ডেট অফ বাৰ্থটো ইয়াত ওলাই গৈছে, ফটো ID মই কি চুজ কৰিছোঁ, আধাৰ কাৰ্ড। ফ্ৰেণ্ডছ, যিদিনাখন আপোনালোকৰ এপইণ্টমেণ্ট ফিক্স কৰিব সেইদিনাখন আপোনালোকে ড'জটো ল'ব যাওঁতে আধাৰ কাৰ্ডখন লৈ যাব লাগিব। আৰু ইয়াত প্ৰথমতে এতিয়া ইয়াত শ্বিডিউলত ক্লিক কৰি আপোনালোকে নিজৰ এপইণ্টমেণ্টটো ফিক্স কৰিব পাৰে, বা এড মেম্বাৰত ক্লিক কৰি তাৰপাছত ইয়াত আৰু বাকী ফটো ID প্ৰুফ যিসকল মেম্বাৰক এড কৰিব পাৰে ছেইম প্ৰচেছত নিজৰটো যেনেকৈ কৰিলে প্ৰথমে ফটো ID প্ৰুফ, ফটো ID নাম্বাৰ, যদি আধাৰ কাৰ্ড ছিলেক্ট কৰে আধাৰ কাৰ্ড নাম্বাৰটো দিব লাগিব, নেম দিব লাগিব, জেণ্ডাৰ ছিলেক্ট কৰিব, ইয়েৰ অফ বাৰ্থ কৰি এড কৰি দিব, একেলগে এড হৈ যাব। তাৰপাছত ফ্ৰেণ্ডছ, প্ৰত্যেকৰে নামৰ এগেইনষ্টত ইয়াত চাব শ্বিডিউল বুলি অপশ্যন এটা ওলাই থাকিব ইয়াত। তো ইয়াত গাইজ আপোনালোকে শ্বিডিউলত ক্লিক কৰি নিজৰ এপইণ্টমেণ্টটো ফিক্স কৰিব পাৰে। প্ৰথমে শ্বিডিউলত ক্লিক কৰিব, তাৰপাছত আকৌ ইয়াত অপশ্যন ওলাব শ্বিডিউল নাও বুলি, ইয়াত ক্লিক কৰি দিব। ইয়াত ফ্ৰেণ্ডছ আপোনালোকে নিজৰ চিটিৰ পিন নাম্বাৰটো এণ্টাৰ কৰি চাৰ্চ কৰিব পাৰে বা চাৰ্চ বাই ডিষ্ট্ৰিক্ট কৰিব পাৰে। ইয়াত ছিলেক্ট ষ্টেটত গৈ প্ৰথমে নিজৰ ষ্টেটটো ছিলেক্ট কৰি ল'ব, তাৰপাছত ছিলেক্ট ডিষ্ট্ৰিক্টত গৈ ডিষ্ট্ৰিক্টটো ছিলেক্ট কৰি ল'ব। তাৰপাছত চাৰ্চত ক্লিক কৰিব। চাওক ইয়াত কোনটো
ক'ত গৈ আপোনালোকে ভেকচিনেশ্যন ল'ব পাৰিব তাৰ চেণ্টাৰৰ নামটো ওলাই যাব আৰু ইয়াত ডেটখিনি ওলাই যাব আপোনালোকে কিমান তাৰিখে এপইণ্টমেণ্ট ফিক্স কৰিব বিচাৰে তো ফ্ৰেণ্ডছ আপোনালোকে এইটো এপইণ্টমেণ্টটো এতিয়া নিজৰ মতে ফিক্স কৰি ল'ব মই এতিয়া এপইণ্টমেণ্টটো ফিক্স নকৰোঁ বাকী সেই তাত ডেটত ক্লিক কৰিলে অট'মেটিক এপইণ্টমেণ্ট ফিক্স হৈ যাব আৰু আপোনালোকে সেইটো ৰিচিপ্টখনৰ প্ৰিণ্ট আউট এটা লৈ একেলগে প্ৰিণ্ট আউটখন লৈ যাব একেবাৰে চেণ্টাৰত আৰু ফ্ৰেণ্ডছ আপোনালোকৰ আৰু এটা কথা যদি এপইণ্টমেণ্টৰ দিনাখন আপোনালোকৰ কিবা প্ৰব্লেম হয় বা যাব নোৱাৰে তেনেহ'লে কিন্তু এপইণ্টমেণ্টটো কেঞ্চেল হৈ যাব আৰু সেইটোৰ কাৰণে একো প্ৰব্লেম নহয় আপোনালোকে ইয়াত আকৌ মোবাইল নাম্বাৰ দি লগ ইন কৰি ইয়াত শ্বিডিউলত ক্লিক কৰি আকৌ নতুন এপইণ্টমেণ্ট ফিক্স কৰিব পাৰে সেইটো কাৰণে টেনশ্যন ল'ব নাই যে মই এটা এপইণ্টমেণ্ট লৈছিলোঁ তো মোৰটো কেঞ্চেল হৈ গ'ল আকৌ কি হ'ব তো সেইটো আকৌ আপোনালোকে এপইণ্টমেণ্ট ল'ব লাগিব আৰু এটা কথা ফ্ৰেণ্ডছ এতিয়া আপোনালোকক কোনটো ভেকচিন দিয়া হ'ব মানে কোভেক্সিন দিয়া হ'ব নে কোভিশ্বিল্ড দিয়া হ'ব এইটো ফ্ৰেণ্ডছ কোনো মানে ফিক্স নাই যিটো চেণ্টাৰে যিটো এলাউ কৰে মানে ধৰি লওক এতিয়া আপোনালোকে চেণ্টাৰত যোৱাৰ পাছতহে গম পাব আৰু আপোনালোকে তাত যোৱাৰ আগতে ভেকচিন লোৱাৰ আগতে প্ৰথমে তাত সুধিব পাৰে যে কোনটো ভেকচিন এলাউ কৰিছে বা কোনটো দিব যদি আপোনালোকৰ সেইটো ভেকচিন ল'বলৈ মন নাই তেতিয়াহ'লে তেওঁলোকে জোৰ জবৰদস্তি কৰিব নোৱাৰে আপোনালোকে নল'বও পাৰে ধৰি লওক আপুনি কোভেক্সিন ল'ব বিচাৰিছে কিন্তু তাত দিছে কোভিশ্বিল্ড তো আপুনি ধৰি লওক কোভিশ্বিল্ডটো ল'ব নিবিচাৰে তেতিয়াহ'লে আপুনি মানা কৰিব পাৰে তো ফ্ৰেণ্ডছ এইটোৱে আছিল এটা সৰু ভিডিঅ' আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিলে হেল্পফুল লাগিলে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ'জ আপলোড কৰি থাকোঁ আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলোৰে হেল্প হয় থেংকছ ফৰ ৱাচিং দিছ ভিডিঅ'